নমস্কাৰ আজিৰ খবৰলৈ স্বাগতম সমাগত কালী পূজা আৰু দীপাৱলীৰ বাবে তেজপুৰত খনিকৰসকলৰ ব্যস্ততা বছৰটোৰ শেষ পূজাত তেওঁলোকৰ আশা কৰোনা কালে বিপৰ্যয় মতা তেওঁলোকৰ ব্যৱসায়লৈ কিছু সকাহ আহিব এই কালী পূজাত কালী পূজা উপলক্ষে খনিকৰসকলৰ দিনে নিশাই ব্যস্ততা তেজপুৰত গণেশ পূজাৰ পৰা শাৰদীয় দুৰ্গা পূজালৈকে মৃৎশিল্পীসকলে এইবাৰ কৰোনা কেন্দ্ৰিক পৰিস্থিতিৰ বাবে বিপৰ্যয়ৰ সন্মুখীন হ'বলগীয়া হৈছিল কিন্তু দুৰ্গা পূজাৰ নৱমী আৰু দশমীত বহু সংখ্যক লোক পূজা বুলি ওলাই অহাৰ পিছৰ পৰাই যেন কৰোনাক লৈ বহু লোকৰ আশংকা হ্ৰাস পালে এনে পৰিৱেশত এতিয়া দীপাৱলী আৰু কালী পূজাক লৈ উৎসাহিত হৈ উঠিছে মৃৎশিল্পীসকল এনে অৱস্থাত কালী দেৱীৰ মৃন্ময় প্ৰতিমা নিৰ্মাণত দুগুণ উৎসাহৰে দিনে নিশাই ব্যস্ত হৈ পৰিছে খনিকৰসকল তেজপুৰৰ হৰিপট্টি অঞ্চলত দেখা গৈছে তাৰে ব্যস্ততা তেজপুৰৰ পৰা সমীৰ কৰৰ ৰিপৰ্ট আজিৰ খবৰ।